হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ছেকেণ্ড চেনেল ফেক উইথ ধনলৈ। আপোনালোকে জানে নেকি মৌমাখি এটাই মানুহক কামোৰাৰ পিছত বা জীৱ এটাক কামোৰাৰ পিছত কিয় মৃত্যু হয়? আপোনালোকে জানেনে মানুহৰ হাৰ্ট এটেক কেনেকৈ হয় আৰু হাৰ্ট এটেক কিয় হয় আপোনালোকে জানেনে? আৰু মহ এটা এন্ধাৰতো মানুহ বা জীৱক কেনেকৈ চিনি পায় বা কেনেকৈ গম পায় যে সেইটো মানুহ এইটো জীৱ সেইটোৰ টেষ্ট আমি খাব লাগে। এনেকুৱা ধৰণৰ ফেক ভিডিঅ'বোৰ জানিবলৈ হ'লে তেনেহ'লে এই ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা শেষলৈকে চাব স্ক্ৰিপ্ট নকৰাকৈ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এটা কথা ক'বলৈ বিচাৰিছোঁ, যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে কাষতে এটা ৰঙা কালাৰৰ ছাবস্ক্ৰাইব বুলি বাটন আছে, তাত খুচি মাৰক, লাট মাৰক, যি মাৰে মাৰি দিয়ক, কিন্তু সেইটো ক'লা হ'ব লাগিব আৰু সেইটো কাষতে এটা কিলিঙা ওলাব, সেই কিলিঙাটো ঘৰৰ বেল বজোৱাৰ দৰে ঘণ্টি বজোৱাৰ দৰে বজাই দিয়ক। তেতিয়াহে মোৰ নতুন নতুন ভিডিঅ' যেতিয়াই মই আপলোড কৰিম আপোনালোকে নটিফিকেশ্যন পাই যাব। বলক তেনেহ'লে আজিৰ ফেক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফেক নম্বৰ 1, মৌমাখি এটাই মানুহক কামোৰাৰ পিছত বা জীৱ এটাক কামোৰাৰ পিছত কিয় মৃত্যু হয় আপোনালোকে নিশ্চয় জানিবলৈ ইচ্ছুক হৈ আছে। চাওক, মৌমাখি এটাই যেতিয়া মানুহক কামোৰে তেতিয়া সেই মৌমাখি যিডাল শুং থাকে সেই শুংডাল আমাৰ মানুহৰ ছালত ভিজি যায়। যেতিয়া ভিজি যায় তেতিয়া মৌমাখিটোৱে বহুত কষ্ট কৰে তাৰ পৰা সেই শুংডাল এৰাই লৈ আনিবলৈ, কিন্তু শুংডাল এৰাৰ জেগাত মৌমাখিটোৰ পিছৰ যিখিনি অংশ আছে সেইখিনি ছিগি আহে আৰু সেই অংশখিনিত মৌমাখিটোৰ পাকস্থলী আৰু পেটৰ কিছুমান অংশ ৰৈ যায়। সেইকাৰণে মৌমাখিটোৰ মৃত্যু হয় বা 2-3 পিছত মৃত্যু হয়। ফেক্ট নম্বৰ 2, আপোনালোকে জানেনে মানুহৰ হাৰ্ট এটেক কেনেকৈ হয় আৰু হাৰ্ট এটেক কিয় হয় আপোনালোকে জানেনে? যেতিয়া আমাৰ হাৰ্টটোত কিছুমান মাংসপেশী আছে, সেই মাংসপেশীবোৰত যেতিয়া অক্সিজেনযুক্ত তেজৰ প্ৰবাহ বন্ধ হৈ যায় তেতিয়া হাৰ্টত অক্সিজেনৰ পৰিমাণ কমি যায়, অক্সিজেনৰ অভাৱ হয়, তেতিয়া হাৰ্টৰ সেই মাংসপেশীবোৰ ব্লক হৈ যায় আৰু তাৰ ফলতে আমাৰ হাৰ্ট এটেক হয়। ফেক্ট নম্বৰ 3, আপোনালোকে জানেনে জনসংখ্যা ভিত্তিক এই পৃথিৱীৰ সকলোতকৈ ডাঙৰ ধৰ্মটো কোনটো? আপোনালোকে নিশ্চয় বহুতে জানে আৰু বহুতে নাজানে। তো সকলোতকৈ ডাঙৰ ধৰ্মটো জনসংখ্যা ভিত্তিক সেই ধৰ্মটো হৈছে ইছাই ধৰ্ম আৰু ছেকেণ্ড লাৰ্জেষ্ট ধৰ্মটো হৈছে ইছলাম ধৰ্ম আৰু থাৰ্ডত আছে আমাৰ হিন্দু ধৰ্ম। ফেক্ট নম্বৰ 4, আপোনালোকে জানেনে মহ এটাই আমাক কেনেকৈ চিনি পায় বা আমাৰ উপস্থিতি কেনেকৈ গম পায়? মহ এটাই আমি যেতিয়া উশাহ লওঁ তেতিয়া আমি অক্সিজেন কাৰ্বন ডাই দুয়োটাই লওঁ, কিন্তু তেতিয়া অক্সিজেনটো আমাৰ শৰীৰে ৰাখি লয় আৰু কাৰ্বন ডাই অক্সাইডটো বাহিৰলৈ উলিয়াই দিয়ে। সেই কাৰ্বন ডাই অক্সাইডৰ দ্বাৰা আৰু আমাৰ ঘামৰ গন্ধৰ দ্বাৰা মহবোৰে আমাক গম পায়, আমাৰ উপস্থিতি ধৰা পেলায়। ফেক্ট নম্বৰ 5 আৰু আজিৰ অন্তিম ফেক্ট, আৰু যদি আপুনি ক্ৰিকেট চাই ভাল পায় তেনেহ'লে নিশ্চয় জানিব বিৰাট কোহলিৰ নামটো, আৰু হয়তো আপুনিও ফেন হ'ব বিৰাট কোহলিৰ। বিৰাট কোহলি যেতিয়া খেলিবলৈ আহে বিৰাট কোহলিৰ বেটখনত এটা লগো থাকে আৰু সেই লগোটো হৈছে MR। সেই MRF লগোটো বিৰাট কোহলিৰ বেটত লগাবলৈ সেই MRF টায়াৰ কোম্পানীটোৱে বিৰাট কোহলিক কিমান টকা দিছিল আপোনালোকে জানেনে? সেই MRF কোম্পানীটোৱে বিৰাট কোহলিক 100 কোটি টকা দিছিল 8 বছৰৰ কাৰণে। আপোনালোকে যদি এই ফেক্টটো আগতে জানিছিল তেনেহ'লে মোক নিশ্চয় জনাব। আপোনালোকে এই ভিডিঅ'টো চাই কেনে পালে মোক নিশ্চয় জনাব, আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। কাষতে এটা ৰঙা কালাৰৰ ছাবস্ক্ৰাইব বাটন আছে, সেইটো ক'লা কৰি দিয়ক, ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু তাতে এটা কিলিঙা ওলাব সেইটো দবাই দিয়ক। তেতিয়াহে মোৰ নতুন নতুন ভিডিঅ' যেতিয়া আপোনালোকৰ মাজলৈ মই এৰি দিম সকলোতকৈ আগতে নটিফিকেশ্যন পাব আৰু ভিডিঅ'টো এনজয় কৰিব পাৰিব। আৰু এই ভিডিঅ'টো যদি ভাল পালে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। ধন্যবাদ।